Hello everyone, good morning. এতিয়া সময় 5টা বাজিছে। উঠিলোঁ, উঠিয়ে ফাৰ্ষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দেউতা গৰু ছাগলীবোৰ উলিয়াই আছে, মা উঠা নাই আৰু বাকী ঘৰ পৰিয়ালো বাৰু উঠা নাই। আজি আমাৰ মানে এটা বহুত বিশেষ দিন হয়। সোনকালে উঠিলোঁ, উঠি এতিয়া কাম বনবোৰ কৰি লওঁ আৰু আপোনালোকক কি দেখুৱাব পাৰোঁ দিনটোৰ। একচুৱেলি ৰাতিপুৱা যদি ভিডিঅ'টো ষ্টাৰ্ট কৰি নথওঁ মানে কামৰ মাজে মাজে পাহৰি থাকোঁ মানে ভিডিঅ'ৰ কথাটো। সেইটোৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰি থ'লোঁ। আশা কৰোঁ আপোনালোকেও চাই ভালে। কি খবৰ? দেখছা, এইটো আমাৰ আইতা। বুঢ়াই হলিয়ে আইতা চুলি পকিলে। কিয়া আছোঁ ভালে। সিফালে ক'ত যা আকৌ? হা কিয়া ঘৰৰ পৰা আহি আছে নেকি? আমাৰ বাবাৰ আজি জন্মদিন। অলপ পিছত নাম চাম ধৰিব আহিবি আকৌ। গাড়ী এই 1 মাহমান হ'লে। আমাৰ দেউতাৰ খেতিৰে কুঁহিয়াৰৰ আদবু এতিয়া দেউতাৰ কুঁহিয়াৰৰ খেতি গোটেই গাড়ীটো দেউতাই উঠি আছে এইবিলাক কৰি আছা। আগটো আকৌ ৰুই থ'ব লাগিব। কুঁহিয়াৰৰ ওচৰতে এয়া আমাৰ নেমু 12 মাহে লাগে। এয়া আকৌ দেউতাৰ সৰুকৈ মানে জলকীয়াৰ খেতি আছে বহুত কেইজোপা। সৰু মানে ইয়াতে জলকীয়া সৰু অকণমান মানে কি অকণমানি এইটো জলকীয়া দেউতাই কৰিছে খেতি। ধুনীয়াকৈ লাগিছে আৰু কিনিব নালাগে। এয়া আমাৰ ঘৰৰ নতুন ক'লা জহা নে দেউতা? এয়া আইতাই উলিয়াব চাউল, উলিয়াই আমি পায়সত দিম মানে হয় যায়। এইকেইটা ধানকেইটা হেৰি কৰিব দিছে, চাউল ওলাব দিছে, পায়সত দিবা। এয়া দেউত হেৰি কৰি পেলাই কি বুলি কয় মোহাৰি পেলাই। এইফালে আকৌ আইতা আৰু বৌহঁতে ঘৰৰ কুঁহিয়াৰ, নাৰিকল এইবোৰ প্ৰসাদৰ কাৰণে ঠিক কৰি আছে। আইতাহঁতক আৰু বৌক মই কৈছোঁ আজি তোমালোকক মোবাইলত উঠাম। আইতাহঁতৰ যে কি ফূৰ্তি। তুমি নকৰিবা চাম, তুমি নকৰিবা। একদম টেম্পৰাৰী ভাঙা পাথৰ। ইয়াতে আমাৰ আইতাই বনাই আছে ধুনুৰ কাৰণে। কি আইতা এয়া কি পায়স বনাই আছে আইতাই। হেল্ল' এভৰিৱান, আজি ধুনুৰ 2nd বাৰ্থডে হয়। আপোনালোককতো কৈছোঁৱে মোৰ বাৰ্থডে ইমান আমি ডাঙৰকৈ পতা নাই, এনেই সৰুকৈ অকণমান নিয়ম কৰি থৈ দিম। মানে মোৰ কিবা বেলেগহে ভাবিছিলোঁ কিন্তু নহ'লগৈ। কিন্তু তথাপি সৰুকৈ হ'লেও মানে ভাবি থোৱা কামটো এইটো বাৰ্থডেৰ পৰাই আৰম্ভণি কৰিম বুলি ভাবিছোঁ। তাকে মানে সৰু সৰু কিছুমান উপহাৰ আনিছোঁ। মানে এয়া ইয়াত বাৰ্থডেৰ বিশেষ একো নাই, কিন্তু একদম এটা মানে বহুত ভাল লগা আৰু বহুত আগৰ পৰাই ভাবি আছিলোঁ কিন্তু অকণমান বেলেগকৈ ভাবিছিলোঁ কিন্তু সেইটো নহ'লগৈ। কিন্তু সৰুকৈ হ'লেও কিবা এটা চেষ্টা কৰিছোঁ মানে ধুনুৰ হাতেৰে এনেকুৱাকৈ মানে দেখুৱাই দিছোঁ আপোনালোকক। এনেকুৱাকৈ 30টামান ব্লাউজ অনা হৈছে। যিখিনি মানে ভাৰতী আহিব নাম ধৰিব, আমি মানে অকণমান নাম কীৰ্তন কৰিম আৰু ধুনু কেক কাটিব, সেইখিনি আৰু বাৰ্থডে চিম্পুলকৈ পাতিম। তো এইখিনি ব্লাউজখিনি দি দিম ধুনুৰ হাতেৰে। তাকে আপোনালোকক অকণমান দিম আৰু ভাবিছিলোঁ মানে অকণমান কিবা বেছিকৈ কৰিম বুলি, বা ৰাস্তাতে হওক বা তেনেকৈ থকা ফুটপাথত থকা মানে নিদি মানুহবিলাকক কিবা ব্লেংকেট দিব পাৰিম বুলি, কিন্তু আমাৰ অকণমান খেলি মেলি হৈ গ'ল প্লেনিংটো। তো এইবাৰ আৰম্ভণিটো এনেকৈ কৰি দিলোঁ। নেক্সট চেষ্টা কৰিম আৰু
ধনুৱে মানে কুৰুলিযোৰ পাই ইমান মানে ফূৰ্তি কৰিছে, মানে নিজে বজাব চেষ্টা কৰিছে আৰু আইতাহঁতেও দিছে তাক বজাবৰ কাৰণে। খুব ভাল পাইছে সি। এনেও সি মানে নাম কীৰ্তন হওক মানে ডান্স হওক গান হওক মানে খুব ভাল পায়। গানবোৰ চাই চাই নিজে খুব শিকিবৰ চেষ্টা কৰে, বজাই আছে আৰু সি। সৰুকৈ পাতিছোঁ বাৰ্থডে, আৰু ইমান ডেক'ৰেশ্যনো নাই। বেলুনখিনি দিছোঁ, মানে যেতিয়া বাবুই কেক কাটিব, মানে সৰু সৰু বাবুবিলাক যেতিয়া আহিব মানে সিহঁতক মানে বেলুনটো লাগে মানে আমাৰ গাঁৱত। আৰু সিহঁতক যদি হাতে হাতে এটা বেলুনো পাই যায় ইমান ফূৰ্তি পায়, খোৱাটো সিহঁতে মেটাৰ নকৰে। ধনুৰ বাৰ্থডে চলি আছে, মানে নাম কীৰ্তন মামী অৱস্থা নাই। হেল্ল' এভৰিৱান, মই ধনুৰ বাৰ্থডেৰ অকণমান ক্লিপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। অৱশ্যে ভিডিঅ' মানে কিবা ভালে নহ'ল ভিডিঅ'টো। বেলেগক বনোৱাব দিছিলোঁ লাষ্টৰ ফালে, কিন্তু মানে লাষ্টৰ ফালে ভিডিঅ'টো এণ্ডিংটো ভালকৈ নবনালে। সেইটোৰ কাৰণে মই যিখিনি ভিডিঅ' ক্লিপ লৈছিলোঁ অলপকৈ সেইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আজিলৈ বাই বাই।